এয়াৰ নিউজ 24ৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি মেট্ৰিক পৰীক্ষাত ফেল কৰিছিলে তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিলে আৰু তেওঁলোকৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে। গতিকে আৰু তেওঁলোকে কেনেদৰে ৰিজাল্টটো অনলাইনৰ যোগেদি কেনেদৰে ৰিজাল্টটো তেওঁলোকে পাব, গতিকে তাৰে প্ৰচেছ দেখুৱাবলৈ মই চেষ্টা কৰিম। পোনপ্ৰথমতে সেৱাৰ যিটো নেকি অফিচিয়েল ৱেবছাইট আছে তাত ছাত্ৰ ছাত্ৰীসকলে ভিজিট কৰিব লাগিব আৰু তাত গৈ এটা 3 ডট আছে তাত ক্লিক কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে তাত ক্লিক কৰি তাৰপিছত ইয়াত লিখা আছে যেন ৰিজাল্ট বুলি, তাত ক্লিক কৰিব লাগিব আৰু এনেদৰে ইণ্টাৰফেচটো আহি যাব। তাৰপিছত ইয়াত ৰোল নাম্বাৰ আৰু কেপচা কোড এইবিলাক দি নিজৰ ৰিজাল্টটো পাব।